দশম শ্রেণী এক্সারসাইজ 2.2 কোশ্চেন নাম্বার 3 দ্বিঘাত বহুপদবোৰ নিৰ্ণয় কৰা যাৰ শূন্যকেইটা তলত দিয়া ধৰণৰ মানে দুটাকৈ আমাৰ শূন্য দিয়া আছে এইটোতো দুটাকৈ দিয়া আছে সবতে দুটাকৈ শূন্য আমাৰ দিয়া আছে এই দুটাকৈ শূন্যৰ জৰিয়তে আমি দ্বিঘাত সমীকৰণটো ওলাব লাগে গতিকে চোৱা কেনেদৰে ওলাবা সমাধান দি পেলাই প্ৰথমে লিখিবা দিয়া আছে শূন্য দুটা কমে -4 আৰু 3/2 এইটো লিখাৰ পিছত এতিয়া আমাৰ কামটো কি হ'ব দ্বিঘাত সমীকৰণটো নিৰ্ণয় কৰিব লাগে দ্বিঘাত সমীকৰণৰ ফৰ্মুলাটো আমাৰ কি আছে x² মাইনাছ শূন্য দুটাৰ সমষ্টি লিখিব গৈছে সমষ্টি ইনটু x প্লাস শূন্য দুটাৰ গুণফল তো এইটো আছিল আমাৰ ফৰ্মুলাটো মানে এইটো ফৰ্মুলাত আমাৰ দ্বিঘাত সমীকৰণটো গঠন কৰিব লাগে দ্বিঘাত বহুপদটো নিৰ্ণয় কৰিব দিছে যে দ্বিঘাত বহুপদটো এইটো ফৰ্মুলাত আমাৰ গঠন হ'ব প্ৰথমে x² তাৰপিছত শূন্য দুটাৰ সমষ্টি তাৰপিছত গুণফল x² ঠিকে আছে x ঠিকে আছে কিন্তু শূন্য দুটাৰ সমষ্টি আমাৰ জনা নাই এইটো আমাৰ ওলাব লাগিব আৰু শূন্য দুটাৰ গুণফল আমাৰ জনা নাই এইটো আমাৰ ওলাব লাগিব তো আমি প্ৰথমে শূন্য দুটাৰ সমষ্টি ওলাম তাৰপিছত শূন্য দুটাৰ গুণফল ওলাম চোৱা কেনেকৈ ওলাম এতিয়া শূন্য দুটাৰ সমষ্টি লিখি পেলাই আমি শূন্য দুটা যোগ কৰি দিম কি কি আছিল -4 আৰু 3/2 মাজত এটা যোগ দি দিম বাস হৈ যাব এতিয়া যোগটো ওলাও এতিয়া এইটো যোগ কৰিলে এলসিএম আহিব 2 আৰু 2 4 গুণ 8 হ'ব -8 + 3 -8 + 3 গ'লে -5/2 শূন্য দুটাৰ সমষ্টি -5/2 ওলালে এতিয়া শূন্য দুটাৰ গুণফল ওলাব লাগে সো শূন্য দুটাৰ গুণফল কেনেকৈ প্ৰথমটো আছিল -4 তাৰপিছতটো কি আছিল 3/2 মাজত গুণ চিহ্ন দি দিছোঁ গুণফল ওলাই যাব এতিয়া 2 গুণ 4 হয় 2 3 গুণ কিমান হ'ব 6 -6 হ'ব শূন্য দুটাৰ গুণফল এতিয়া আমি এইটো ফৰ্মুলাত আমি বহাই দিম এতিয়া ওপৰত লিখি দিবা নিৰ্ণয় দ্বিঘাত বহুপদটো দি পেলাই ফৰ্মুলাটো লিখি দিবা x² মাইনাছ শূন্য দুটাৰ সমষ্টি ইনটু x প্লাছ শূন্য দুটাৰ গুণফল ইকুৱেল টু 0 কিন্তু দিব লাগিব এইটো আমাৰ ফৰ্মুলা হয় সো x² শূন্য দুটাৰ সমষ্টি আমি কিমান পাইছোঁ -5/2 ইনটু x প্লাছ শূন্য দুটাৰ গুণফল কিমান পাইছোঁ -6 পাইছোঁ ইকুৱেল টু 0 x² এইটো মাইনাছ আৰু মাইনাছ প্লাছ হৈ যাব 5/2x আৰু মাইনাছ ইনটু প্লাছ কি হ'ব মাইনাছ হৈ যাব -6 ইকুৱেল টু 0 এইটো আমি দুয়োফালে যদি 2ৰে মাল্টিপল কৰোঁ কি হ'ব 2x² হ'ব 2ৰ লগত 2 কেনসেল হৈ যাব ইয়াত কি হ'ব 5x থাকিব ইয়াত 2ৰে মাল্টিপল কৰিলে কি হ'ব 12 হ'ব শূন্যৰ লগত যদি 2 মাল্টিপল কৰা হয় তেতিয়াহ'লে কি হ'ব শূন্যই হ'ব তো দুয়োফালে আমি 2ৰে মাল্টিপল কৰাত আমি এইটো এনসাৰ পালোঁ এইটো আমাৰ নিৰ্ণয় দ্বিঘাত সমীকৰণ